জনপ্ৰিয়তা বাঢ়িছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰেনে হিমন্ত বিশ্ব শৰ্মাক? সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ, হিমন্ত বিশ্ব শৰ্মা কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? যোগী আদিত্যনাথ, মমতা বেনাৰ্জী, পুষ্কৰ সিং ধামীকে আদি কৰি বহু মুখ্যমন্ত্ৰীক পিছ পেলাই দেশৰ ভিতৰতে শ্ৰেষ্ঠ পাৰদৰ্শী মুখ্যমন্ত্ৰী তালিকাৰ শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ শীৰ্ষপদৰ বাবে দৌৰত আগবাঢ়ি আছে বুলি শেহতীয়াকৈ ইণ্ডিয়া টুডে চি ভোটাৰ মুড অৱ দ্য নেশ্যনৰ সমীক্ষাত প্ৰকাশ পাইছে। দেশৰ আটাইতকৈ পাৰদৰ্শী মুখ্যমন্ত্ৰী তালিকাৰ শীৰ্ষস্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। ইফালে কংগ্ৰেছ নেতা গৌৰৱ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালতকৈও অধিক সমৰ্থন হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিছে বুলি ইণ্ডিয়া টুডেৰ মুড অৱ দ্য নেশ্যনৰ সমীক্ষাত প্ৰকাশ পাইছে। গতিকে এতিয়া প্ৰশ্ন হয় যে ৰাইজে পুনৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক বিচাৰেনে, নে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব? সৰ্বানন্দ সোণোৱাল, গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মা? সেই প্ৰশ্ন এৰিছো ৰাইজৰ মাজলৈ। আপোনালোকে আগবঢ়াব আপোনাৰ মতামত। নিউজ ডেস্ক ৰিপোৰ্ট, DB নিউজ।